students, আজি মই আপোনালোকক মাল্টিপ্লিকেশনৰ আন এটা নিয়ম শিকাবলৈ ওলাইছো। তিনটা অংকৰ সংখ্যা পূৰণ কৰাৰ এটা অতি সহজ উপায় শিকাবলৈ ওলাইছো। গতিকে চাওক, প্ৰথমে আমি এটা উদাহৰণ লৈ লওঁ। 109 into 106। ইয়াত 109 টো 100তকৈ 9 বেছি আৰু 106 হ'ল 100তকৈ 6 বেছি। গতিকে যিমানটো সংখ্যাতকৈ বেছি হয় সেইটো আমি বেছ হিচাপে ল'ম, অৰ্থাৎ যেহেতু ই 100তকৈ 9 বেছি, গতিকে বেছ হ'ব 100 আৰু ডিফাৰেন্স হ'ব 9। ডিফাৰেন্স হ'ব 9 আৰু 106ৰ বেছ হ'ব 100 আৰু ডিফাৰেন্স হ'ব 6। এতিয়া আমি এই দুটাৰ পূৰণৰ নিয়মটো চাওঁ। তাৰ কাৰণে ইয়াত যেহেতু তিনটা অংক আছে, তিনটা অংকৰ সংখ্যাত পূৰণটোত আমি দুটা স্পেচ ল'ম। দুটা স্পেচ লৈছো। এই দুটা স্পেচৰ কাষৰ ফালে যোনটো স্পেচ আছে, এই স্পেচটোত ডিফাৰেন্স দুইটাৰ পূৰণফল হ'ব, অৰ্থাৎ 9 into 6 হ'ব। আৰু এইটো স্পেচত 109 plus 6 হ'ব, অৰ্থাৎ এইটো গোটে 109 আৰু এই যোনটো ডিফাৰেন্সটো হয় সেই ডিফাৰেন্সটো হ'ব। এইটো হ'ব, তেতিয়া হ'ব 109 plus 06 বা 6। ঠিক আছে, তেতিয়া হ'ব 109 plus 6 মানে হৈছে 115 আৰু ইয়াত হ'ব 9 into 6 মানে 54, অৰ্থাৎ আমাৰ এনসাৰ হ'ব 11554। এইটো হ'ল আমাৰ এনসাৰ। ঠিক আছে, প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে যোনটা ডিফাৰেন্স থাকে ডিফাৰেন্সৰ মাল্টিপ্লিকেশনটো ল'ব লাগিব, আৰু তাৰ পিছত প্ৰথম যোনটো সংখ্যা দিয়া হৈ থাকে সেই সংখ্যাটো আৰু তাৰ পিছত যোনটো ডিফাৰেন্স দিয়া হৈ থাকে সেই ডিফাৰেন্সটোৰ যোগফলটো ল'ব লাগিব, আৰু তাৰ পিছত যোগ কৰাৰ পিছত সেইটোৱে হ'ব আমাৰ এনসাৰ। 2 নম্বৰ যোনটো স্পেচ হয়, অৰ্থাৎ এইটো স্পেচত আমি দুটা অংকৰ সংখ্যাহে ল'ব পাৰিম, কাৰণ 100ত বেছত সদায় 0 দুটা হয়। তেতিয়া যিমান 0 হয় সেই 0 দুটা 0 হোৱাৰ কাৰণে ইয়াত দুটা অংকৰ সংখ্যাহে আমি লিখিব পাৰিম। যদি তিনটা অংক হোৱাহেঁতেন তেতিয়াহ'লে আমি ইয়াত তিনটা অংকৰ সংখ্যা লিখিব লাগিলহেঁতেন। আৰু যদি আমি পূৰণ কৰোঁতে তিনটা অংকৰ সংখ্যা বঢ়িলে তেতিয়া ইয়াৰ পৰা অংকটো উকলি ইয়াৰ লগত যোগ হ'ব। ঠিক আছে, এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ। 113 into 112। ইয়াতো একেই, বেছ আৰু ডিফাৰেন্সটো লৈ লওঁ। বেছত হ'ব 100 আৰু ইয়াত ডিফাৰেন্স হ'ব 113 টো ডিফাৰেন্স হ'ব 13, আৰু ইয়াত 112ৰ কাৰণে ইয়াত বেছত হ'ব 100 আৰু ডিফাৰেন্স হ'ব 12। ঠিক আছে, একেই আগৰ দৰে দুটা স্পেচৰ আমি কাষৰ ফালৰ স্পেচটোত আমি ডিফাৰেন্সটো লিখিম, অৰ্থাৎ 13 into 12, আৰু তাৰ পিছত এইটো স্পেচত হ'ব 113 plus 12। 113 plus 12। তাৰপিছত এতিয়া যোগটো কৰিম। 3 plus 2 মানে 5, 1 plus 1 মানে 2 আৰু 1, 125 হ'ব, আৰু এইফালে হ'ব 13 into 12 মানে 156। এইটো কৰাৰ নিয়মটো মই আগতে দিছিলোঁ। এইটো চাওক, এইটো কৰিবলৈ হ'লে একেই নিয়ম। 13 into 12ত ইয়াত বেছ 10 হয় আৰু ডিফাৰেন্স 3 হয়, ইয়াতো বেছ 10 হয় ডিফাৰেন্স 2 হয়। গতিকে এই ক্ষেত্ৰত হ'ব প্ৰথমটোত আমি যোগ কৰিব লাগিব 13 plus 2, আৰু পিছৰ স্পেচত হ'ব 3 into 2, যোনটো ডিফাৰেন্স হয় ডিফাৰেন্সটোৰ পূৰণফলটো, অৰ্থাৎ 13 plus 2 মানে 15 আৰু 3 into 2 মানে 6, অৰ্থাৎ 156 হ'ল আমাৰ এনসাৰ। এই ক্ষেত্ৰত আমাৰ 156টো এনসাৰ হ'ব। আৰু তেতিয়া আমাৰ গোটেইটোত চাওক, ইয়াত তিনটা অংকৰ সংখ্যা বহি গ'ল, গতিকে ইয়াৰ পৰা 1টো উকলি ইয়াৰ লগত যোগ হ'ব, অৰ্থাৎ 125 plus 1 আৰু ইয়াত হ'ব 56। তেতিয়া হ'ব 126 আৰু ইয়াত 56, গতিকে আমাৰ এনসাৰ হ'ব 12656। ঠিক আছে, মই দুটা অংকৰ সংখ্যাৰ পূৰণৰ ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই লিংকটো শ্বেয়াৰ কৰিম, আপোনালোকে চাব পাৰে। এতিয়া মই বেলেগ এটা উদাহৰণ লওঁ, 200ৰ লওঁ। 207 into 209। তেতিয়া চাওক, ইয়াত বেছটো হ'ব
200 আৰু ডিফাৰেন্স হ'ব 7 বা 07 ইয়াতো বেস হ'ব 200 ডিফাৰেন্স হ'ব 09 ঠিক আছে এতিয়া আমি কৰিলে প্ৰথমটোত হ'ব 207 প্লাস 09 বা 9 আৰু ইয়াত হ'ব 07 বা 7 into 9 তাৰ পিছৰটোত হ'ব আমি এটোটো যোগ কৰিম আৰু পূৰণ কৰিম গতিকে যোগটোত হ'ব 7 plus 9 মানে 16 16 or 6 উকলিব 1 তাৰ পিছত 0 আছে গতিকে এটো হ'ব 1 আৰু ইয়াৰ পৰা আহিব 2 গতিকে 216 হ'ব তাৰ পিছত 7 into 9 মানে 63 গতিকে 21663 হ'ব তাৰ পিছত আমি এই 216 ৰ লগত 2 এটা আমি ইনটু কৰিব লাগিব কিয় ইনটু কৰিব লাগিব চাওক এই ক্ষেত্ৰত যেহেতু বেছত 2 আছে 200 আছে 200 মানে হয় 2 into 100 200 মানে 2 into 100 100 ৰ লগত 2 ইনটু হৈছে ইয়াটো 100 ৰ লগত 2 ইনটু হোৱাৰ কাৰণে এই 2 টো ইয়াৰ লগত ইনটু হ'ব গতিকে এই ক্ষেত্ৰত 2 এটা সবতে মাল্টিপ্লাই কৰি দিব এনেদৰে তেতিয়া হ'ব 2 into 216 তাৰ পিছত ইয়াত হ'ব 63 ঠিক আছে তেতিয়া হ'ব 2 into 6 মানে 12 12 or 2 কলিব 1 2 into 1 plus 1 মানে 3 তাৰ পিছত 2 into 2 মানে 4 গতিকে 432 আৰু এফালে হয় 63 গতিকে 43263 হ'ব আমাৰ आंसर ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লম 305 into 302 ইয়াত তেনেদৰে বেস হ'ব 300 ডিফাৰেন্স হ'ব ফাৰ্স্ট টুত 5 আৰু সেকেন্ড টুত 2 ইয়াত 300 মানে 3 into 100 গতিকে আমি যেতিয়া পূৰণ যোগ কৰিম যোগ কৰাটোত আমি 3 এটা মাল্টিপ্লাই কৰিব লাগিব গতিকে প্ৰথম স্পেসত আমি কি কৰিব লাগিব আমি এই 305 আৰু এই যোনটো ডিফাৰেন্স হয় 02 টো আমি যোগ কৰিব লাগিব গতিকে 305 plus 02 আৰু যেহেতু ইয়াত 300 মানে 3 into 100 হয় গতিকে ইয়াত 3 এটা মাল্টিপ্লাই হ'ব আৰু দ্বিতীয় স্পেসটোত হ'ব একেই ডিফাৰেন্সটোৰ পূৰণফল অৰ্থাৎ 5 into 2 তাৰ পিছত হ'ব পিছৰটোত 3 into 305 plus 2 মানে হ'ল 307 আৰু 5 into 2 মানে 10 তেতিয়া 3 into 307 হলে হ'ব 3 into 7 মানে 21 21 or 1 উকলিব 2 3 into 0 মানে 0 0 plus 2 মানে 2 3 into 3 মানে 9 আৰু ইফালে থাকিব 110 তাৰ মানে হ'ব আমাৰ आंसर 92110 হ'ব আমাৰ आंसर ঠিক আছে যদি ইয়াত 400 থাকে 405 402 থাকে তেতিয়া হলে ইয়াত 4 দি মাল্টিপ্লাই কৰিব লাগিব যদি 500 থাকে বেসটো তেতিয়া হলে 5 দি মাল্টিপ্লাই কৰিব লাগিব যদি 600 থাকে 6 দি মাল্টিপ্লাই কৰিব লাগিব 700 থাকিলে 7 800 8 আৰু 900 9 হ'ব এনেদৰে গুটেইবোৰ একেই নিয়ম হ'ব আৰু তাৰ পিছত ডিফাৰেন্সটো এনেদৰে পূৰণ কৰি যাব আৰু ইয়াত যোগ কৰি পেলাই যিমানটো সংখ্যাৰ দি পূৰণ কৰিব লাগে পূৰণ কৰি দিব আৰু সেইটোই হ'ব আপোনালোকৰ आंसर এনেদৰে আপোনালোকে যত্ন কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ